হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ একদম বঢ়িয়া। পোনপ্ৰথমে আপোনালোকক সকলোকে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবিলাক একদম ধুনীয়া যায়। দুৰ্গা মায়ে আপোনালোকক সদায় আশীৰ্বাদ কৰি থাকে। আৰু মোৰ দৰে যেন কাৰো নহয় মানে অকলে অকলে ঘূৰিব লগা। মই দেখিব পাইছে অকলে অকলে না বন্ধু আছে না বান্ধৱী আছে, হাতত ধৰিবলৈও কোন নাই। আৰু আমি ইয়ালৈ আহি পাটনা এটা বনাই লৈ দেখিব পাইছে। কি বিকি আছে দেখিছে? আপোনালোকে হ'লচেলত খাব পাৰিব। 20 টকা দিলে দিব ন? নহয় 10 টকা। 10 টকা দিলে দিব। 10 টকা দিলে দিব এজন। কেনেকুৱা চেল হৈছে নাই? চেল ভাল হোৱা নাই, ইমান দৰ্শক কমিছে। চান পাব স্নাইক কৰা দিছে, হয়তো আপোনালোকে চিনি নাপাব পাৰে। আৰু এইফালে দেখিব পাইছে নতুন নতুন মানুহ নেকি? আজি আছেগে প্ৰায় মানুহ হৈছে আকৌ ন? আন বছৰ প্ৰথম দিনাখন ইমান মানুহ নহয়, আজি বহুত মানুহ হৈছে। আৰু কাইলৈ আৰু পৰহিলৈ আছেই। এইফালে আমাৰ বেটি দেখিছে একদম তলত, তাৰ পৰা চান পকৰি খাবলৈ ধৰিছে। আৰু কি বাৰু দেখুৱাম বাৰু আপোনালোকক। মানে মোৰ আহি পিনি এটাই ভাল লাগিলে, চাচোন কিমান ধুনীয়া লাগিছে। মানে পূজা মণ্ডপটো নাই, কি মজা লাগিছে। আৰু কালিবাৰীত আছে, ইয়াতকৈ কালিবাৰীটো অকণ ধুনীয়া হ'ব ইয়াতকৈ ন? কালিবাৰীলৈ কাইলৈ নহয় আজিয়ে যাম। ক'ত কালিবাৰী আছে? এইফালে কালিবাৰী নাই যোৱা নেকি? এতিয়া আহিলোঁ আমি কাঁহী পাতি কাপোৰ দোকানলৈ। আৰু এইফালে মুন্নিয়ে লৈছে কাপ, এইকেইটাহে তাই পচন্দ কৰিলে বোলে ইমানখিনি কাপোৰৰ মাজত। আৰু এইফালে লৈছে বাইদেউ দুটা কাপ ডাঙৰ ডাঙৰ, তাই মানে একদম পেট ভৰাই পানীয়ে খাব। আৰু এইফালে দেখিছে কেনেকৈ মাৰি আছে 100 টকা বোলে, একদম হেভি মাল। আৰু এইফালে বিছনা দাম মাৰি আছে 100 টকীয়া বস্তুটো পাঁচটা লং গৈছে 400 টকাত। দিব নাই নিদিয়া বোলে বিষ্ণু? নিদিয়ে কেলে নিদিয়ে? কৈ যাব ভালকৈ দিব। কি মজা লাগিছে দেখিছে ন? এইফালে আছে একদম প্লাষ্টিকৰ, আৰু এইফালে আছে কি ধুনীয়া ধুনীয়া কাপ। মানে এয়া আৰু এতিয়া মই মণ্ডপ ভাগ পাই গ'লোহি। ভিডিঅ'টো আজি ইমানেই। এতিয়া অকণমান ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নেক্সট সৰু কথাত দেখাবলৈ গৈ আছোঁ।